হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোক দেখাম মানে নেক্সট ভিডিঅ' এটা দিয়া আছিলে ন, আপোনাৰ প্ৰথম এটা ভিডিঅ' দিয়া আছিলে কিমান ডাঙৰ হয় কি কথা মই দেখাম বুলি কৈছিলোঁ। লাহেকৈ অলপ আপোনালোকক দেখাম। মই অলপ পিছ কাম নকৰাকৈ আপোনালোকে চাই থকাকৈ শেষলৈকে চাব ভিডিঅ'। এয়া এতিয়া বিলাতী মধুৰি আৰম্ভ হৈ গ'ল লগা। ইয়াত দেখিছেনে? এই মানে আৰু বহুত ডাঙৰ ডাঙৰ হয়। এবাৰ মানে বেছি লাগিছে বিলাতী মধুৰি। এয়া চব ইয়াত দেখিছেনে? এয়া কি আছে বিলাতী মধুৰি এজোপা আছে আপোনাৰ নাৰ্চাৰী অনাৰ আছে। দেখিছেনে? এইজোপা একদম এবাৰ ডাল ভৰি লাগিছে। ওচৰপৰা দেখাই দিছোঁ অলপ। চব মানে একেবাৰে গুৰিৰপৰা লাগিছে। দেখিছেনে? এয়া পাতৰ লাগি আছে। মানে আমাৰ কি ভতিজা পোৱালিটোৰ পৰা নাথাকে মানে এই দেখিছেনে? লাগি আছে দেখিছেনে? তাৰপৰা এয়া ফুলি আছে আৰু সেয়া ফুলি আছে। এয়া দেখিছেনে? এয়া ফুলি আছে। দেখাই দিছোঁ মানে বৰ ভালকৈ মনি নাপায়, তথাপিও দেখাইছোঁ অলপ। এয়া চব এয়া লাগি আছে। এয়া লাগি আছে। এয়া দেখিছেনে? মানে এইখিনি আছে ফুল ফুলি আছে। তাৰপৰা একেবাৰে এই ওপৰলৈকে আছে লাগি। এয়া চব সেয়া অলপ অলপ ডাঙৰ হৈছে আৰু এয়া চব এইটো আছে ফুল কলি। এইটো ফুল ফুলিছে মানে তাৰপৰা এইটো হৈছেগৈ। দেখিছেনে? এইটো হৈছেগৈ মানে মধুৰি। তাৰপৰা এয়া হৈছে ফুল। এই ফুলটো হোৱাৰ পিছতে হ'ব। এয়া দেখিছেনে? এয়া দেখাই দিছোঁ মই আকৌ। এয়া চব দেখিছেনে? এয়া মানে পূৰা লাগি আছে। মানে বহুত ডাঙৰ ডাঙৰ হয় গৈ আপোনাৰ এই গছজোপা। দেখিছেনে? একেবাৰে মই গুৰিত কি দিছোঁ আপোনালোকে দেখিছেনে? গোবৰ আৰু এইবোৰ মানে গোবৰ দিয়া আছে। তাৰপৰা আৰু দিয়া আছে এইবোৰ মানে জাবৰ জোঁথৰ দিয়া আছে। আৰু ইয়াত দেখিছেনে? মানে সেই সৰু ডালটোতো লাগিছে। তাৰপৰা নেক্সটটোত ভিতৰত দেখাইছিলোঁ এইজোপা আছে কমলা গছ। এইজোপা মানে অহা বছৰকৈ এজোপা লাগিব। এই কমলা গছজোপাত মানে এতিয়ালৈকে লগা নাই আৰু বাগানৰ মাজতে আছে। দেখিছেনে? মই নেক্সটটো ভিডিঅ' দিমেই, আপোনালোকে পাবই। বাগানৰ যিখিনি মানে বাগানৰ ভিডিঅ' এটা বনাই থোৱা আছে, সেই ভিডিঅ'টোতে আপোনালোকে বাগানখন দেখিয়ে পাব। আৰু সেয়া দেখিছেনে? এবাৰ বহুত ওপৰত লাগিছে। মানে পাৰিব নোৱাৰে, ঠিকে আছে মানে পাৰিব নোৱাৰিলে মানে কিছুমান এনেকুৱা আছে টঙনীয়া পায়। টঙনীয়া বস্তু পাৰিব নালাগে। এয়া তো সেয়া একেবাৰে এবাৰ আগত লাগিছে। এবাৰ গুৰিৰপৰা লাগিছে বুলি ক'ব পাৰি। গুৰিৰপৰা লাগিলে মানে আমাৰ ভতিজা পোৱালিটোৰ পৰা নাথাকে মানে। তাত দেখিছেনে? এই ডালটোতো লাগিছে। এইটো দেখিছেনে? মানে একেবাৰে বহুতে ভাল বুলি ক'ব পাৰি। মানে আজিকালি গছ ঘৰত যদি ফল মূলৰ গছ নোৰোৱে মানে দেখিলেও মানে খাং লাগিলে মানে আজিকালি মানুহে দিবলৈ মানে নিবিচাৰে। মানে নিজৰ ঘৰত নহ'লে মানে চব বিচাৰে। সেইকাৰণে নিজৰ ঘৰত গাইছ নিজৰ ঘৰত ৰুব লাগে। মই চব বস্তুৱে ৰুই থৈছোঁ, মানে নৰুবলৈ নাই। এইজোপা আছে মানে বিলাতী মধুৰি গছ, বহুত ডাঙৰ ডাঙৰ হয়। ইয়াত দেখিছেনে? এয়া মানে ইয়াত হৈ গ'ল দিয়া আৰু মানে ইমান ডাঙৰ হ'ব। হাতখন দেখাইছে ইমান ডাঙৰ হ'ব বিলাতী মধুৰি। যেতিয়া আপোনালোকে পকি ৰস হৈ থাকে না, তেতিয়াও এটা ভিডিঅ' আপোনালোকক বনাই দিম, আপোনালোকে চাব দেই। ইমান ডাঙৰ হয় মধুৰিকেইটা। আৰু ভতিজা পোৱালিকেইটা কি কয় মানে এইকেইটাই সৰুতে খাবলৈ বিচাৰে, কলিতে খাবলৈ বিচাৰে। আমাৰ সৰু পোৱালি এটা আছে, সি মানে সৰুতে খাবলৈ বিচাৰে। মানে এতিয়া দেখিলে মানে সিয়াক লাগিবই, কলিৰপৰাই ছিঙে সি মানে। সেইকাৰণে বেয়া মানে দেখাৰ কাৰণে মানে তাক মনে ভিডিঅ'টো কৰা আছে। নহ'লে সি দেখিলে মানে তাক খাবলৈ লাগিব ন। সেইকাৰণে মানে তাক মানে নেদেখুৱাকৈ মই ভিডিঅ'টো বনাইছোঁ। নহ'লে খাম বুলি লাগিবই। আৰু নৰাবগীটা লগা আছে, নৰাবগীটো খাং বুলি পাত কৰি থাকে। ইয়াক নিদিওঁ মানে খাবলৈ। ইমান কলিতে খালে কিটো হ'ব। এয়া চব এয়া লাগি আছে দেখিছেনে? এয়া এইজোপা গছ আহিলে একদম মানে পোৱালিটো। এয়া চব এয়া মানে ঘাইকুৰিটো বেলেগৰ ৰোৱা আছিলে, সেইটো মানে মই ইয়াত উঠাই মই আগফালে ৰোৱা আছিলে। আগফালে মই পিছফালে বাগানৰ মাজলৈ লৈ আনিলোঁ। ইয়াত দেখিছেনে? একদম মানে গুৰিটো আকৌ মানে বৰ ধুনীয়াকৈ হেৰি হ'ল। মানে আগতে সেই আগফালে ৰুওঁতে মানে বৰ স্বাস্থ্য পাতি ভাল নাছিলে। সেয়াৰ পৰা ঘেলি মই ইয়াত ৰুই দিলোঁ আনি পিনে। ইয়াত এতিয়া ভাল হৈছে মানে কিছুমান মধুৰি এটা ডাঙৰ হৈছে। এইখিনি মানে এবাৰ ডাল হোৱাকৈ লাগিছে, মানে ফুটা ভাল লাগিছে। নিজৰ ঘৰত বস্তু হ'লে মানে আৰুনো কি ক'ব আৰু নিজৰ ঘৰত বস্তু হ'লে মানে এনেই দেখিয়ে ভাল লাগে। খোৱাটো বা দুয়েই কথা। ইয়াত দেখিছেনে? গুৰিৰপৰা আগৰ পৰা দেখাইছোঁ। ইমান ওখ এবাৰতে আপোনাৰ 3বাৰ লগা আছে। সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। কোনোবাই যদি নতুনকৈ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ টাটা বাই বাই।